আমি চৌকা খান্দিলে বেছি মানুহকেইটা ৰূপটো দেখাই দিয়া আমি আজি নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আমাৰ অন্য এটা ব্লগলৈ। আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মানে ভিডিঅ'টো অলপ বেলেগতকৈ বেলেগ হ'বলৈ গৈ আছে। আজি আমাৰ 2023 বৰ্ষটো আজি বিদায় দিম, সেইকাৰণে আমাৰ ধামাকা এটা মানে পাৰ্টি চলিব আজি। এয়া আমি চৌকা খান্দিলৈ গৈছোঁ, মানুহকেইটা ৰূপটো দেখুৱাই দিয়া। আমি আজি 2023 চনক আমি পঠিয়াই দিম আৰু বহুত দিন থাকিলে এবছৰ পায় আজি পঠিয়াই দিম। সেইকাৰণে এবছৰ থাকিলে যেতিয়া অলপ ভালকৈ পঠিয়াব লাগিবতো, সেইকাৰণে অলপ পিকনিকৰ যোগাৰ কৰোঁগৈ। ফাইনেলি আমাৰ লোকেশ্যন পাই গ'লোহি। আমি এটা ভিডিঅ'ত দেখুৱাইছিলোঁ বাৰু আমাৰ এইটো লোকেশ্যনত খাম বুলি। আজি ইয়াতে চৌকা খান্দিবলৈ লৈছোঁ। এতিয়া আমাৰ এজন অতিথি এজন আহিছে বাৰু, এজন কিবা এটা কৈ দিয়া। এই পাই গ'লহি, এইটো মেইন আমাৰ মালটো। হা এইটো আমাৰ আকাশ ভাইটি দা চালৈ ৰেডি। আমাৰ চম্পক চিনি পাইছে নহয়, এইটো ষ্টিল বডি। এইটো ইয়াৰ ৰূপ দেখিলে গম পাব এইটো কেনেকুৱা। আপোনালোকে এনেই খালী চাৰ্টত দেখা নাই ইয়াৰ বডি, আজি চাই লওক কেনেকুৱা ৰূপ। এয়া পূৰা জেং মানে মানুহটো। এতিয়া চৌকা খান্দিব ই চৌকাটো ষ্টাৰ্ট কৰ। চৌকাটো খান্দি লওঁ, আপোনালোকে চাই থাকক। আমাৰ আলটাফ লাগি আছে চৌকাখনত। আকাশ যা দাখন দি দিয়া। পুৰা এইটো পৰিৱেশটো চাই লওক মানে, পুৰা ভল্টেজ দি আছে জানে। অ'ৰি ভল্টেজটো কমাওক। আজি দবিব লাগিব, দেখাম আপোনালোকক। আৰু আছে প্ৰস্তুতি আমাৰ। খালি ভিডিঅ'টো অলপ দীঘলেই হ'ব, আপোনালোকে চাব খালি। এয়া আমাৰ বাবাজী আহি গ'ল। সিও আজি আমাৰ খানাৰ উপসভাপতি। আপোনালোকক লিষ্টখন দেখাম বাৰু। আমাৰ এখন আজি কমিটি চাই যাওক। ইয়াৰ চৌকা এটা চৌকা হ'ল, এইটো 2 নম্বৰটো খান্দিছে আৰু। এয়া সিহঁতি চৌকা খান্দি আছে। যে মই আমাৰ ঘৰলৈ আহিছোঁ, ব্ৰইলাৰ এটা আছে, সেইটো গুচাই কৰি ঠিক কৰিব লাগিব। বাকী চাই যাওক আপোনালোকে, হয় নাই বাৰু? একদম আজি ব্লগটো ধামাকা হ'বনে? মজা হ'ব। এয়া আমাৰ আজি বজাৰ দেখাই দিয়া কেমেৰামেন। আলু, বিলাহী, নহৰু, পিঁয়াজ, এয়া চব মিনাত আছে। এয়া বাদাম এইটো শুকান ভাজিৰ কাৰণে। এইটো পাপৰ মাল। এইটো ইঞ্জিন আধা লিটাৰ। ইয়াত আছে জলকীয়া, এইটো গাহৰি, এইটো মেইনটো পিয়ৰ গাহৰি একদম পুৰা। এয়া মছলা, এইটো মছলা। আৰু আমাৰ মইনাখনক দেখুৱাই দিয়া আকৌ ক'ত গ'ল। কোনটো মইনাখন? আমাৰ মইনাখন আজি ইয়াৰে মূল আকৰ্ষণী। এইটোৱে আমাৰ মইনাটো, ইয়াকে আজি বধিম আৰু। এইটো আমাৰ মইনাটো পলাইছ ধৰ। সকলোৱে প্ৰিয় মাংস এইটো গাহৰি। লাই শাকৰ লগত আজি পূৰা দিম আৰু এইটো পিয়ৰ একদম। আমি জেগা পাই গ'লোহি। এতিয়া এয়া খানা আধাটো ইয়ালৈ আনিলেই। ইয়াৰ জুইত পূৰা ভাতটো পাতি থোৱা আছে, পূৰা ভাত পাতি দিয়া হৈছে, মানে গৰম পানী কৰি থোৱা আছে আৰু। এইটো চাউল ধুই থোৱা আছে ইয়াত, আৰু 50% বস্তু আহিবলৈ আছে আৰু। আমাৰ এটা বস্তু এটা আছে, কৈ দিয়া সেইটো অলপ টেষ্ট কৰি দিয়া। আজি ধামাকা পাৰ্টি হ'বতো, এইটোত পূৰা আমাৰ গান গাম মানে ইয়াত। আমাৰ এয়া খানা আধা ৰেডি হৈ গ'ল। এয়া আমাৰ পাৰ্টনাৰ আহি আছে। চব হাতীয়াৰ লৈ আহিলানে? পূৰা
অঁ পূৰা ৰেডি খানা খাবলৈ। আমি খানা এতিয়া মানে পূৰা ৰেডি হৈ আছে। এই গোটেই লাখতি জোং জাতি চব লৈ আহিছে দেখোন। এতিয়া কি কৰিবা যে ঠিক নাই খানাত। আমাৰ মানে খানা খোৱা মুখাটো এই মুখাই আছিলে। আমাৰ গেং এয়া গেং আমাৰ এয়া গেং পুৰা দা কটাই লৈ আহিছ। পূৰা এয়া দা কটাই লৈছে পূৰা। ভাত পাতি সকলোকে আগন্তুক নৱবৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰি আমি আজি আৰম্ভ কৰিবলৈ লৈছো আলোচনা হোৱাটছএপ গ্ৰুপৰ 31 ডিচেম্বৰ উপলক্ষে আয়োজিত কৰা পিকনিক পাৰ্টি। আৰু এই পিকনিক পাৰ্টিত আমি সকলোৱে আলোচনাৰ মৰ্মে ৰাখিছো আলু খানা। আপোনালোকৰ আগত আমি এই আলু খানাৰ যিখন কমিটি আছে, কমিটিৰ সমূহ বিষয়ববীয়াৰ পৰিচয় আমি দাঙি ধৰিব বিচাৰিছো। সভাপতি ভৱন শইকীয়া ওৰফে আলতাপ। আৰু আমি কিছুমান ডক্টৰ বিতৰণ কৰিছো। সভাপতিৰ দায়িত্বত আছে ৰন্ধন বিভাগ। উপসভাপতি আমাৰ প্ৰাচুৰ্য বৰা। তেখেতৰ ওচৰত আছে সাংস্কৃতিক বিভাগ। সম্পাদক সম্পক বৰুৱা। তেখেতৰ ওচৰত আছে পৰিচালনা বিভাগ। উপসম্পাদক আকাশ ফুকন। তেওঁৰ ওচৰত আছে খাদ্য বিভাগ। আৰু প্ৰধান সদস্য আছে ভাস্কৰ গগৈ। তেখেতৰ হাতত আছে যোগান বিভাগ। সদস্য দেৱজিৎ বৰুৱা। তেখেতৰ হাতত আছে খাদ্য ৰক্ষা বিভাগ। আমি এগৰাকী মুখ্য অতিথি আমন্ত্ৰণ কৰি আনিছিলো। বৰ্তমান তেওঁ আমাৰ মাজত উপস্থিত হোৱা নাই। আৰু এই সভাৰ মুখ্য আকৰ্ষণ হিচাপে আছে চৌধুকান পৱন গাঁও, যি আপোনালোকক মনোৰঞ্জন দিব। গতিকে ভিডিঅ' বনাবলৈ আপোনালোকে ছাবস্ক্ৰাইব কৰি লওক। আমাৰ টিকেটখিনি মোক আকৌ পঢ়া দিবলৈ আছে। কেৰাহীত গাহৰি পৰি গ'ল। গাহৰি আমাৰ বিচাৰি আছে লাই। দি দিয়া লাই দি দিয়া। আজি থাইলেণ্ডৰ ৰান্ধনি কি বনাই গম নাপাওঁ। এই পুৰা গানা চলি আছে। অলপ বন্ধ কৰি দিছোঁ, নহ'লে কপিৰাইট আহিলে চেচেই আৰু আমাৰ। এয়া জ্বলা ভাজিৰ কাৰণে ইয়াত জলকীয়া। এয়া আমাৰ মাংস ৰেডি, চাই লওক। এয়া ব্ৰইলাৰ। পূৰা এয়া জলকীয়া ভাজি, এয়া গাহৰি, এয়া ব্ৰইলাৰ, এয়া গাহৰি, এয়া পাপৰ। খাই লওঁ আৰু এতিয়া সকলো খালি। অকল আমি দুটা আছা ন? এয়া ভাত চাত খাই কৰি হ'ল আৰু পুৰা ঠাণ্ডা জুই শিকি আছোঁ। জুইচত বহি লৈছোঁ। ভাতটো খালোঁ আৰু বনাই কৰি আন্ধাৰে হ'ল আৰু দিনৰ পৰা বনাই আজি আমাৰ 2023 চনো গ'লি আৰু 24 সোমালে। সকলোৱে নতুন বৰ্ষৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। নতুন বৰ্ষত যাতে সকলোৰে দিনকালবোৰ ভালে যায় তাৰে কামনা কৰিছোঁ। আজিলৈ ব্লগটো সামৰণি পাইছোঁ। আকৌ নেক্সট ভিডিঅ'ত লগ পাইছোঁ। বাই বাই। আকৌ আপোনালোকক কৈছোঁ একেলগে হেপী নিউ ইয়েৰ।
চফা বেটেৰী কি হৈ গ'ল Device connected.